ইতিমধ্যে আমি আগৰ শ্ৰেণীত অলংকাৰ আৰু অলংকাৰৰ এটা প্ৰধান ভাগ শব্দ অলংকাৰ বিষয়ে আলোচনা কৰিলোঁ। অলংকাৰ সম্পৰ্কে একেষাৰতে ক'বলৈ গ'লে যি শব্দ বা বাক্যই সাহিত্যৰ শোভা আৰু মৰ্যাদা বৃদ্ধি কৰে তাকে কাব্যৰ অলংকাৰ বুলি কোৱা হয়। শব্দৰ বিশেষ ধৰণৰ বিন্যাসৰ ফলত যি অলংকাৰৰ সৃষ্টি হয় তাক শব্দালংকাৰ বোলা হয় আৰু অৰ্থৰ চমৎকাৰিত হেতু যি অলংকাৰ সৃষ্টি হয় সিয়ে হৈছে অർത്থালংকাৰ। শব্দালংকাৰ আৰু অർത്থালংকাৰ এই শব্দ দুটাৰ পৰাই আমি গম পাইছোঁ যে শব্দালংকাৰ শব্দ নিৰ্ভৰ আৰু ইয়াত শব্দৰ চমৎকাৰিত্ব প্ৰকাশ পায়। ঠিক সেইদৰে অർത്থালংকাৰ অৰ্থ নিৰ্ভৰ আৰু অർത്থালংকাৰ অৰ্থৰ চমৎকাৰিত্ব প্ৰকাশ পায়। এতিয়া আমি অർത്থালংকাৰ সম্পৰ্কে বিতংভাৱে আলোচনা কৰিম। অৰ্থালংকাৰ কি, অৰ্থালংকাৰ কেই প্ৰকাৰৰ আৰু কাব্যত ইয়াৰ কেনেকৈ প্ৰয়োগ কৰা হয়। কাব্যৰ যি অলংকাৰে সম্পূৰ্ণভাৱে বাক্যৰ অন্তৰ্নিহিত অৰ্থৰ ওপৰত নিৰ্ভৰ কৰে তাকে অർത്থালংকাৰ বুলি কোৱা হয়। অৰ্থালংকাৰ একান্তভাৱে শব্দৰ অৰ্থৰ ওপৰত নিৰ্ভৰ কৰি গঢ়ি উঠে। মন কৰিবলগীয়া কথা এইটো যে অৰ্থালংকাৰত শব্দৰ স্থান কিন্তু গৌণ। অৰ্থালংকাৰ অসংখ্য। সাধাৰণতে অলংকাৰৰ প্ৰয়োগ কবিৰ প্ৰতিভাৰ ওপৰত নিৰ্ভৰ কৰে। সি যি কি নহওক অৰ্থালংকাৰ শ্ৰেণী বিভাজন কৰোঁতে কিন্তু আলংকাৰিকসকলে একেটি বাটেৰে যোৱা নাই। ৰুদ্ৰত, বিদ্যাধৰ, বামন আদি আলংকাৰিকসকলে বিভিন্ন প্ৰকাৰে অলংকাৰৰ শ্ৰেণী বিভাজন কৰিছে। কিন্তু মোটামুটিভাৱে অৰ্থ অলংকাৰক 5টা শ্ৰেণীত ভাগ কৰিব পৰা যায়। সেই 5টা শ্ৰেণী আৰু ইয়াৰ অন্তৰ্ভুক্ত অർത്থালংকাৰসমূহ হৈছে এনেধৰণৰ। প্ৰথম ভাগ সাদৃশ্যমূলক অർത്থালংকাৰ। ইয়াৰ অন্তৰ্ভুক্ত অৰ্থালংকাৰসমূহ হৈছে উপমা, ৰূপক, স্মৰণ, উল্লেখ, সন্দেহ, ভ্ৰান্তিমান, অপহ্নুতি, নিশ্চয়, উৎপ্ৰেক্ষা, প্ৰতিবস্তুপমা, দৃষ্টান্ত, নিদৰ্শনা, অতিশয়োক্তি, সমাসোক্তি আৰু দীপক। প্ৰতিটো ভাগৰে আমি 2-3টা মানকৈহে অৰ্থালংকাৰ উদাহৰণসহ আলোচনা কৰিম। বাকীখিনি আপোনালোকে ভিডিঅ'টোৰ শেষৰ ফালে দিয়া প্ৰসংগপুথিৰ সহায় লৈ বিতংভাৱে জানিব পাৰিব। সাদৃশ্যমূলক অৰ্থালংকাৰৰ অন্তৰ্গত অন্যতম অৰ্থালংকাৰ হৈছে উপমা অৰ্থালংকাৰ। উপমা শব্দৰ সাধাৰণ অৰ্থ হৈছে তুলনা। যিবোৰ অলংকাৰ তুলনাৰ ভিত্তিত সৃষ্টি হয় সেইবোৰে হৈছে উপমা। সাধাৰণ অৰ্থত এটা বাক্যত বা এফাকি কবিতাত থকা ভিন্ন গুণ সম্পন্ন দুটা বস্তুৰ সাদৃশ্য দেখুৱালে তাক উপমা বুলি কোৱা হয়। উদাহৰণস্বৰূপে মোৰ এই হিয়াখনি জেতুকা পাতৰ দৰে সেউজীয়া বননিৰ বৰণেৰে ঢকা। ইয়াত হিয়াখনিক জেতুকা পাতৰ সৈতে সাদৃশ্য কল্পনা কৰাত ইয়াত উপমা অলংকাৰৰ সৃষ্টি হৈছে। অতিশয় মিল থকাৰ বাবে কোনো এটা বস্তুক আন এটা বস্তু বুলি কল্পনা কৰি যি ভুল কৰা যায় সেই অলংকাৰে হৈছে ভ্ৰান্তিমান। উদাহৰণস্বৰূপে লাহৰীৰ চুলিকে ডাৱৰ বুলি ভাবি চাতক চৰাই তাইৰ ওচৰলৈ আহিছে। এই উদাহৰণটিত লাহৰীৰ চুলিক ডাৱৰ বুলি কল্পনা কৰি যি ভুল কৰা হৈছে সেই ভুলতে ভ্ৰান্তিমান অলংকাৰৰ সৃষ্টি হৈছে। বৰ্ণনীয় বস্তুৰ স্বৰূপ নিষেধ কৰি বা প্ৰকৃত কথাটো গোপন কৰি তাক আন এটা বুলি কল্পনা কৰিলে বা অন্য কথাৰ দ্বাৰা প্ৰকাশ কৰিলে তেতিয়াই অপহ্নুতি অলংকাৰ সৃষ্টি হয়। উদাহৰণস্বৰূপে লাহৰীৰ চুলিটো নহয় ক'লা ডাৱৰ। অচেতন বস্তু এটাই চেতন বস্তুৰ দৰে কাৰ্য কৰা দেখুৱালে সমাসোক্তি অলংকাৰ হয়। উদাহৰণস্বৰূপে গছে গছে পাতি দিলে ফুলৰে শৰাই। এই উদাহৰণটিত গছৰ দৰে স্থিৰ অচেতন বস্তু এটাই ফুলৰ শৰাই পতাৰ দৰে চেতন কাৰ্য এটা সম্পন্ন কৰিছে। অৰ্থালংকাৰৰ দ্বিতীয়টো ভাগ হৈছে বিৰোধমূলক অৰ্থালংকাৰ। ইয়াৰ অন্তৰ্গত অলংকাৰসমূহ হৈছে ব্যতিৰেক, প্ৰতীপ, বিৰোধভাৱ, বিভাৱনা, বিশেষোক্তি, অসংগতি আৰু বিষম। বিৰোধমূলক অৰ্থালংকাৰৰ অন্যতম এটা ভাগ হৈছে প্ৰতীপ অলংকাৰ। প্ৰতীপ মানে বিপৰীত। বিপৰীত বা ওভোতা উপমাকে প্ৰতীপ বুলি কোৱা হয়। উদাহৰণস্বৰূপে পদুমৰ পাহি তোমাৰ চকুৰ নিচিনা। এই কথাষাৰৰ আচল উদ্দেশ্য হৈছে চকুৰ সৌন্দৰ্য বৰ্ণনা কৰা। কিন্তু চকুতকৈ অধিক গুণবিশিষ্ট সৌন্দৰ্যৰে ভৰপূৰ পদুম ফুলৰ পাহিৰ লগত তুলনা কৰি চকুক স্বাভাৱিক সম্বন্ধৰে ওলট পালট কৰি বৰ্ণনা কৰা হৈছে আৰু তেতিয়াই প্ৰতীপ অলংকাৰৰ সৃষ্টি হৈছে। বিষম অলংকাৰ হৈছে বিৰোধমূলক অৰ্থালংকাৰৰ অন্তৰ্গত আন এটা অলংকাৰ। কাৰণৰ পৰা বিৰুদ্ধ কাৰ্য বা অবাঞ্ছিত ফল দেখা দিলে বা একান্তই অসম্ভৱ ঘটনাৰ মিলন হ'লে বিষম অলংকাৰ হয়।
উদাহৰণস্বৰূপে যদিও ৰামৰ হাত শিলৰ নিচিনা তুলা যেন পাবা কিন্তু তোমাৰ দেহত কোমল পদুমো কিন্তু ৰ'দেৰে নিৰ্মিত শৃংখলামূলক অৰ্থালংকাৰৰ অন্তৰ্গত অলংকাৰসমূহ হৈছে কাৰণমালা একাৱলী হাৰ পৰ্যায় আৰু স্বভাৱোক্তি ইয়াৰ ভিতৰৰে আমি কাৰণমালা হাৰ আৰু স্বভাৱোক্তি উদাহৰণসহ আলোচনা কৰিম অर्थালংকাৰৰ তৃতীয়টো ভাগ শৃংখলামূলক অर्थালংকাৰৰ অন্তৰ্গত আন এটা অলংকাৰ হৈছে কাৰণমালা অলংকাৰ আগৰ কাৰ্যবিলাক পাছৰ কাৰ্যবিলাকৰ কাৰণ ৰূপে ব্যৱহাৰ হোৱা বৈশিষ্ট্যৰ বাবে অলংকাৰবিধৰ নাম হৈছে কাৰণমালা অলংকাৰ উদাহৰণস্বৰূপে লোভে পাপ পাপেই মৃত্যু বস্তু এটাৰ উত্তৰোত্তৰ উৎকৰ্ষ বৰ্ণনা কৰা হ'লে হাৰ অলংকাৰ হয় যেনে ঘৰৰ চিকুণ ফুলনি ফুলনিৰ চিকুণ ফুল ফুলৰ চিকুণ গোন্ধ ইত্যাদি শৃংখলামূলক অर्थালংকাৰৰ অন্যতম এটা অলংকাৰ হৈছে স্বভাৱোক্তি বৰ্ণনা কৰা বস্তুবিলাকৰ প্ৰকৃত ৰূপ গুণ আদি ঠিকঠাকভাৱে বৰ্ণনা কৰাকে স্বভাৱোক্তি অলংকাৰ বোলে এই স্বভাৱোক্তি অলংকাৰত কোনো এটা বস্তুৰ স্বাভাৱিক ৰূপ বা গুণ যেনেকুৱা ধৰণৰ তাক ঠিক সেই একেধৰণেই বৰ্ণনা কৰা হয় যেনে পাছে ত্ৰিনয়ন দিব্য উপবন দেখিলন্ত বিদ্যমান ফল ফুল ধৰি জকমক কৰি আছে যত বৃক্ষমান অर्थালংকাৰৰ চতুৰ্থ ভাগ ন্যায়মূলক অर्थালংকাৰৰ অন্তৰ্গত অলংকাৰসমূহ হৈছে অर्थান্তৰ ন্যাস কাব্যলিংগ বা হেতু আৰু সমুচ্চয় সামান্য বস্তুৰ দ্বাৰা যদি বিশেষৰ বা বিশেষৰ দ্বাৰা যদি সামান্যৰ সমৰ্থন ঘটে তেতিয়াই অर्थান্তৰ ন্যাস অলংকাৰ হয় উদাহৰণস্বৰূপে কোনে জানিছিল মনে পতা কথা মনৰ মাজতে মৰহি যায় সপোনত দেখা ৰতন ৰাশি দিঠকত জানো কোনোৱে পায় কাব্যলিংগ বা হেতু অলংকাৰ ন্যায়মূলক অर्थালংকাৰৰ অন্যতম এটা ভাগ কোনো বাক্য বা পদৰ অৰ্থক ইংগিতৰ দ্বাৰা আন কোনো বৰ্ণনীয় বিষয়ৰ হেতু বা কাৰণৰূপে যদি দেখুওৱা হয় তেতিয়া কাব্যলিংগ বা হেতু অলংকাৰ হয় উদাহৰণস্বৰূপে ঢল পোৱাতেই বিৰিখত পৰি জুৰিলি পোৱাৰ গীত নিস্তব্ধ ধৰণী তৰংগে তৰংগে হল পুনু তৰংগীত অर्थালংকাৰৰ পঞ্চম তথা শেষ ভাগটো হৈছে গূঢ়াৰ্থমূলক অर्थালংকাৰ এই গূঢ়াৰ্থমূলক অৰ্থালংকাৰৰ অন্তৰ্গত অলংকাৰসমূহ হৈছে ব্যাজস্তুতি ব্যাজ উক্তি পৰ্যায় উক্তি আৰু অপ্ৰস্তুত প্ৰশংসা গূঢ়াৰ্থমূলক অर्थালংকাৰৰ অন্যতম এটা অলংকাৰ হৈছে ব্যাজস্তুতি অলংকাৰ স্তুতিৰ চলেৰে নিন্দা বা নিন্দাৰ চলেৰে স্তুতি কৰা হ'লে ব্যাজস্তুতি অলংকাৰৰ সৃষ্টি হয় ব্যাজ মানে হৈছে চল আৰু স্তুতি মানে হৈছে গুণানুকীৰ্তন কৰা গতিকে চলেৰে গুণানুকীৰ্তন কৰাই হৈছে ব্যাজস্তুতি স্তুতিৰ চলেৰে নিন্দাৰ ব্যাজস্তুতিৰ উদাহৰণ হৈছে গোপী বোলে উপকাৰ কৰি আছা ভাল কিষক জগাই লোৱা মোৰ নিন্দাৰ সৱাল স্পষ্ট বা প্ৰকট হৈ থকা অথবা ওলাই থকা কথা বা বস্তুক কিবা এটা চলেৰে গোপন কৰিবলৈ প্ৰয়াস কৰাৰ বৰ্ণনাক ব্যাজ উক্তি বোলে উদাহৰণস্বৰূপে গোপী বোলে এঠা তুমি আইলা কি কাৰণে মোৰ ঘৰ বুলি আইলো বোলে নাৰায়ণে অপ্ৰস্তুত অৰ্থাৎ যিটো বৰ্ণনীয় নহয় তাৰ পৰা যদি প্ৰস্তুত অৰ্থাৎ বৰ্ণনীয় বিষয়ৰ প্ৰতিতি জন্মে তেতিয়াই অপ্ৰস্তুত অলংকাৰ হয় যেনে কেলৈ ফুলিলি ৰূপহী মদাৰৈ কেলৈ পেলালি কলি গুৰুটো নালাগে ভকততো নালাগে থাক তলে ভৰি সৰি এনেদৰে এই আলোচনাটিৰ পৰা আমি অर्थালংকাৰ আৰু ইয়াৰ ভাগসমূহৰ বিষয়ে জানিব পাৰিলোঁ